Hello everyone. কি খবৰ আশা কৰো সকলো ভালে আছে আজি শনিবাৰ আৰু আজি দেৱী পাতত উঠাব বুলে আৰু গদিকে স্কুল শনিবাৰ কাৰণে সোনকালে ছুটি হ'ল আৰু এই স্কুলৰ পৰা আহি বাগানলৈ আহিছো দেখিছে সজা হৈ থকা দেখি আৰু এতিয়া বাগানত আছো যেহেতুকে আজিৰ পৰা ফেক্টৰী বন্ধ থাকিব গদকে চাহপাতখিনি আমি চিঙি দিছো নহলে আকৌ ফেক্টৰী বন্ধ থাকিলে পাতখিনি দীঘলৈ যাব তাৰ পিছত আকৌ লোকচান হ'ব এখালি চিঙি আছে এইফালে নানিহাতে চিঙি আছে আৰু এইফালে চিঙি আছে দাদাজনে ক'ত গ'ল ওলাই নাই ফটোত এইকিটা এফালে চিঙি আছে আৰু মই স্কুলৰ পৰা আহিলো কাৰণ পাতখিনি এবাৰ চাই গৈছো দেতাও নাই এটা ঘৰতে চাব আহিলে দেতা চাহা দি থৈ গ'লহি ৰাতিপুৱাই আহিলে আৰু মই এতিয়া ওলে পাক মাৰি যাওঁ বাকি দুৰ্গা পূজা শুভেচ্ছা থাকিলে সকলোলৈকে আৰু এইকেইদিন ঘৰতে থাকিম ভিডিঅ' দি থাকিম আপোনালোকক পূজালৈ যদি যাওঁ হেয়াও দেখো আৰু চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই পেলাই অল কৰি দিব মোৰ মাতটো কিয়া হৈ গৈছে আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি থাকো হাঁহিটা মাৰি দিয়া আকৌ আহিলো বাগানলৈ এবাৰ এইটো সাজত এতিয়া বহি আছো বাগানৰ পাতৰ বেগ এটাত এই পাতৰ বেগটোতে বহি আছো ইফালে ইমানে আজি বেছিকৈ ৰ'দ দিছে পূজা মানে মজা উলিয়াই দিছে আৰু বোলে পাত চিঙি থৈছে পাতখিনি আজি এবেলাহে ল'ব যিহেতু সেইকাৰণে আহিছোঁ ৱেইট কৰিব লাগিব তাৰপিছত আৰু বাই বাই অলপ দিনলৈ এতিয়া পিছে পাতটো কমিব আৰু নিয়ৰো পৰিব নিয়ৰ পৰা লগে লগে পাতটো কমি যায় লাহে লাহে পাতৰ মূল্যটোও কমি যাব পাতটোও কমি যাব চব ফালৰ পৰা এতিয়া কমি আহিব আৰু বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি মামাহঁত আহিব এতিয়ালৈকে ওলোৱাই নাই চাগে দেই ফোন কৰা নাই মই এতিয়ালৈকে পৰিৱেশটো ইমান ধুনীয়া ইমান সুন্দৰ এটা পৰিৱেশ এয়া চাওক এখন কোম্পানী বাগান হয় কেনেকুৱা ধুনীয়া এটা পৰিৱেশ দেখিছেনে গছবোৰ মানে লাইন লাইন হৈ আছে আবেলি স্কুল মানে বাগানৰ পৰা আহি মেলি মই কি হ'ল ওচৰতে সুধি এটা আছিলে ছোৱালী এজনী হৈছিলে মানে সুধি পাতিছোঁ তালৈ গ'লোঁ সকাম খাবলৈ আৰু সকামৰ পৰা আহি ক্লাছ আছিলে ভিডিঅ' কৰিবলৈ নহ'লেগৈ ক্লাছ আছিলে আজিৰ পৰা যিহেতু ক্লাছ নাই গতিকে অকণমান সময় পাম আৰু আজিৰ পৰা মানে পূজাটো দম আৰু যিকেইজনৰ আহিব বিচাৰে মই বন্ধ নাই দিয়া তাৰপিছত মামাহঁত এতিয়ালৈকে আহি পোৱা নাই এইফালে আন্ধাৰ হৈ গ'ল ভণ্টি দুজনীও লগত লৈ আহিছে অকণমান দেৰি হ'ব চাগে সিহঁতৰ স্কুল আছে যদিও মানে সিহঁতৰ ডান্সৰ স্কুল সেইবোৰ ক্লাছ কৰি শনিবাৰ যিহেতু গতিকে হ'লে অকণ টাইম লাগিছে দেউতা গৈছে চাৰিআলিলৈ মাংস আনিবলৈ বাকী মাহঁত অহাৰ পিছত আকৌ ভিডিঅ' কৰিম আপোনালোকে চাই থাকিব আহিলে দেউতা চাৰিআলি গৈছিলে মাংস আনিলে কেঁচা চেনা লৈ আহিলে একদম জিভা একদম লুটি খাই গৈছে ইমান বেছি জ্বলা মামাহঁতো আহিলে চাহ দি থৈ আহিছোঁ ভণ্টিহঁত আহিছে ভণ্টিহঁত আহিলে এইজনীক লগাইছোঁ দাংবডি কাটিবলৈ এইজনীক লগাইছোঁ নহৰু গুচাবলৈ এইজনী ডাঙৰ ভণ্টি তাই কাটি আছে দাংবডি এইফালে আমাৰ পিটপিটিয়ে গুচাই আছে নহৰু এইফালে চা গোটেইকেইজনীয়ে মিলি পেলাই ভাত বনাম আজি মায়ে ভাত নবনাই আমিয়ে বনাম আৰু কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই দিম আপোনালোকে শেষলৈকে চাই থাকিব
চলি আছে মাংসৰ টেষ্টিং হয়নে মাংস টেষ্ট কৰিম তাৰ পাছত মাংসই কি ৰূপ লৈছে গম পাম এইফালে সকলোৱে মিলি টিভি চাই আছে এইবাৰ মামা ছোৱালীজনী মা চবে মিলি টিভি চাই আছে আৰু মই পাকঘৰত আজি বনালোঁ মাটি দালি এয়া মাটি দালি বনাইছোঁ আৰু এইফালে আছে মচুৰ দালি মাংস দাংবডি আলু ভাজি ভাত আৰু নেমু যি খানা ইমানে আছিলে আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব ভাত পানী খাই আমাৰ ষ্টাইলি কেইজনী ষ্টাইল মাৰি আছে আৰু এয়া আপোনালোক দেখালোঁ এতিয়া আমি শুবলৈ আহিছোঁ বাকী কাইলৈ আপোনালোকক লগ পাই আছোঁ গুলপীয়া হ'ল তাই মেকআপ আৰ্টিষ্ট হয়নে তুমি কি হয় এতিয়া আমি শুবলৈ আহিলোঁ এইফালে আঁঠুৱা চাঠুৱা সিহঁতি খচি আছে আমি তিনিজনী একেলগে শুম আমাৰ পিটিও শুবলৈ লাগে তাই ঘৰ হুলস্থুল কৰি আছে ভাত খাবলৈ বুলি মনে মনে পঠাই দিলোঁ কাৰণ তাই আহি পেলাই ইয়াত কোনো শুবহি কিন্তু শুলেও ৰাতি দিগদাৰ কৰিব যে সেইকাৰণে পঠাই দিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ শুভৰাত্ৰি কৈ দে কিবা এটা শুভৰাত্ৰি